এয়া হৈছে আঘোণ মাহৰ বতৰ ৰবাব টেঙা খোৱাৰ দিন। সময় নাপায় তই যে টেঙা এটা খাব নোৱাৰ। এয়া পাৰি দিলে দুটা ৰবাব টেঙা। এইদৰে ৰবাব টেঙা খোৱা মজাই বেলেগ আৰু সকলোৰে একেলগত খাম আমি। এয়া কাটি মেলি হৈ গৈছেগৈ। এইদৰে চকল চকল কৰি কটা হ'ব, ফুটিয়াই কৰা নহয়। এনেদৰে খায়ো ভাল লাগে। আপোনালোকে কেনেকৈ খাই জনাব। এয়া ছাইডত লৈ লৈছোঁ দেখিছে ধান জলকীয়া। এয়া ৰঙা ৰঙা ধান জলকীয়াকেইটা লৈ লৈছোঁ। এইদৰে চকলিয়াই বেলেগ মজা লাগে খাই। আপোনালোকে এনেদৰে খাই চাবচোন যদি চকলিয়াই নাখায়। কিছুমানেতো ফুটিয়াই খায়, আমি দুই ধৰণে খাওঁ। এয়া হৈ গ'ল ৰেডি। আমি সকলোৱে এনেদৰে খাইছোঁ। আপোনালোকে কেতিয়াবা এনেদৰে কলপাতত খাই চাবচোন। কলপাতত খাই খুবেই ভাল লাগে আৰু টেঙা খোৱা সোৱাদেই বেলেগ কলপাতত। জিভাৰ পানী পৰি গৈছে, গতিকে আমিও খাওঁ। ভিডিঅ'টো আজি ইমানলৈকে। আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। আজিলৈ আহোঁ, বাই বাই।